কথা পাতে ঐ মালিনী মোৰ নাম লিখিলো দেৱজিত। কি খবৰ সকলোৰে, আশা কৰোঁ সকলোৰে ভালে আছে। জেনিছ ভ্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। ভাবিব পাৰে কিয় জেনিছ ভ্লগ ক'লে, আৰু মই এতিয়া গাইজ মানে চেনেলটোৰ নাম সলাই দিলোঁ, জেনিছ ভ্লগ কৰি দিলোঁ এতিয়া। কাৰণ মোক সকলোৱে ইনষ্টাত জেনিছ বুলিয়ে জানে, কোনেও মোক দীপশিখা বা সুমন বুলি নাজানে হয়তো। সেইটো কাৰণে মই জেনিছ ভ্লগ বুলি কৈ দিলোঁ আৰু আপোনালোকে বেয়া চেয়া নাপাব আৰু, জেনিছ ভ্লগ বুলি চাৰ্চ কৰিলে আহি যাব। তো মেইন টপিকলৈ আহোঁ। তো গাইজ মই ইমান দিনে ভিডিঅ' দিব পৰা নাই, আজি 3 মাহে হ'ব মই ভিডিঅ' দিয়াই নাই, কাৰণ মই কিছু প্ৰব্লেম চলি আছে। আৰু এনেইতো ঘৰত থাকি বা ভাত আঞ্জাই বনাম, কি কৰিম কি নকৰিম সেইবিলাক ভিডিঅ'টো চাই কিনে আপোনালোকে বৰিং পাব। তো সেইটো কাৰণে মই দিব ইচ্ছা কৰা নাছিলোঁ, কিন্তু ভাবিছোঁ কি ইমান দিনে যি গতিকে মই ইউটিউবটো চলাই আহিছিলোঁ, আজি কিমান হ'ব, জানুৱাৰীত চাগে ষ্টাৰ্ট কৰিছিলোঁ। তো আজি কিমান হ'ল, ছেপ্টেম্বৰ আহি পালে। তো কিমান দিন হ'ল চাওক আপোনালোকে, মই ইমান দিনে আজি আকৌ 3 মাহ হৈ গ'ল, মাজত মই ভিডিঅ' দিয়া নাই। ভাবিছোঁ আৰু এনেকৈ চেনেলটো পৰি থাকিব দিব নোৱাৰোঁ। তো ময়ো ঘৰতে এনেই বৰিং হৈ আছোঁ, যদি কিবা তাত ব্যস্ত হৈ থাকোঁ তেতিয়াতো মনটো এটলিষ্ট ভাল লাগিব। তো সেইটো কাৰণে মই আৰু মানে ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ গাইজ। আপোনালোকে কি কয় কমেণ্টত জনাব, আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে জনাব, তেতিয়া মই সেনেকুৱা ভিডিঅ' দিম। আৰু গাইজ এটা কথা কওঁ, যিহেতু মই এতিয়া ঘৰত অকলে থাকোঁ, এতিয়া মা যায় ডিউটিত, ভণ্টিহঁতেও যায় স্কুলত, তো মই ঘৰত অকলে থাকিব লাগে। তো সেইটো কাৰণে মই ক'তো ওলাই যাব নোৱাৰোঁ। তো গাইজ চৰি হা, বেয়া চেয়া নাপাব আৰু, মাজতে মা আহি গৈছে সেইটো কাৰণে আকৌ ষ্টাৰ্ট কৰিলোঁ। আকৌ মানে কি কৈ আছিলোঁ আপোনালোকক, যে মই কৈ আছিলোঁ যে ঘৰত মই অকলে থাকোঁ, কাৰণ এতিয়া মা ডিউটি যাব লগা হয়, ভণ্টিহঁতে স্কুল যাতো ঘৰতে মই অকলে থাকিব লাগিবই, আৰু ঘৰৰ কামবিলাকতো মই কৰোঁ, কাম চাম কৰিব লাগে। তো সেই ভাবিছোঁ আৰু ঘৰতে কাম বন কিবা কিবি সেনেকেই কৰি আপোনালোকক মানে ভিডিঅ'বোৰ দি থাকিম, যাতে ব্যস্ত হৈ থাকোঁ অলপমান, যাতে মন চন ভাল থাকে। তো গাইজ সেইটো কাৰণে আৰু ভিডিঅ'বোৰ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। বাকী আপোনালোকে জনাব কেনেকুৱা পায়, কেনেকুৱা ভিডিঅ' লাগে, আৰু আপোনালোকক সেইবিলাক আপোনালোকে জনাব লাগিব, আৰু মইতো দিয়ে থাকিম। বাকী আৰু লাষ্টত এটা কথা ক'ব ওলাইছোঁ যে গাইজ, মোক কোনো আজিলৈকে ছাপোৰ্ট কৰাই নাই, কিয় নকৰে আপোনালোকে বাৰু। প্লিজ গাইজ সোনকালতে মোৰ ছাবস্ক্ৰাইববিলাক মানে অলপমান ফেমিলিটো বঢ়াই দিয়ক আপোনালোকে, তেতিয়াহে ভাল লাগিব ন ভিডিঅ'বোৰ দি কিনে, তেতিয়াহে ডেইলি ভ্লগ কৰিব ইচ্ছা যায়। যদি আপোনালোকে মোক ছাবস্ক্ৰাইব কৰে, লাইক কমেণ্ট কৰে, কেনেকুৱা ভিডিঅ' লাগে বুলি কমেণ্ট, এনেকুৱা ভিডিঅ' লাগিব, বা মোক যদি আপোনালোকে ভুলটো শুধৰাই দিয়ে, তেতিয়াহে মই আপোনালোকক মানে ভিডিঅ'বোৰ মানে দি থাকিবলৈ মন যায় থাকিব, তেতিয়া মোৰো বেয়া নালাগিব যে আজি ভিডিঅ' নিদিওঁ দে, এনেকুৱা লাগি যায়। মানে কেতিয়াবা ভিডিঅ' বনাব ইচ্ছা নাযায়, এনেকুৱা হৈ যায়, আগতে মোৰ তেনেকুৱা হৈছিল। সেইটো কাৰণে মই মানে পিছলৈকে ভিডিঅ' নিদিয়া হৈ গ'লোঁ। তো যদি আপোনালোকে ভাল পায় ভিডিঅ'বিলাক চাই কিনে, আৰু ভিডিঅ' যদি আপোনালোকে কমেণ্ট কৰে, তেতিয়া মোৰ আৰু ভাল লাগি থাকিব, আজিও এনেকুৱা কৈছে এনেকুৱাকৈ মই ভিডিঅ' দিব লাগিব বুলি। তো সেইটো কাৰণে তো আৰু গাইজ বেলেগ কথা কৈ নাথাকোঁ, ভিডিঅ'টো শেষলৈকে চাই যাব, কি হয় কি নহয়, আৰু কি দেখাব আপোনালোকে চাই যাওকচোন। এইফালে মই বইল কৰিছোঁ আন্দা, আৰু এইফালে মই এখন গল্ডেন দালি বনাই আছোঁ। এই দালিটোৰ নাম হ'ল গল্ডেন দালি। তো এতিয়া বনাই লওঁ ৰ'ব। চ' গাইজ এতিয়া হ'ল ৰাতিপুৱা, আৰু ৰাতি ভ্লগটো মই ইণ্ডে নকৰিলোঁ, ভাবিলোঁ ইমান ৰাতি হৈ গ'ল। ৰাতি মানে কি গাইজ, ভাত চাহ বনাওঁতে মোৰ এনেকৈ খাওঁতে মিলোতে বহুত ৰাতি হৈ গ'ল। তো ভাবিলোঁ এতিয়া ভ্লগটো মই ইন কৰোঁ। আৰু এটা কথা গাইজ, এতিয়া এইটো মানে কি হৈছে, কোনো ভ্লগ নহয়, এইটো এটা সৰু সুৰা ভিডিঅ'। মই আপোনালোকক কিছুমান কথা ক'ব আছিলে, সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। আৰু গাইজ ভিডিঅ'টো কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব, কমেণ্ট কৰিব, লাইক কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই। বাকী আপোনালোকৰ কথা কেনেকুৱা পায় কেনেকুৱা নাপায় আপোনালোকে মতামতটো জনাব। আৰু এতিয়া বাই বাই, নেক্সট ভ্লগ লৈ আহিব আপোনালোকৰ মাজলৈ। তো এতিয়া দিছোঁ বাই বাই।